মুকুতাই নাচিছে হৰ হৰ পাৰ্বতী ৰাইহে যাই হৰ হৰ নহন্দি ভিন্দি নাচি হৰ হৰ পাৰ্বতী। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তাৰমানে ব্লগ মানে আজি অলপ ফুৰিব যাই আছোঁ। আজি যাই আছোঁ পাঠশালাত মোৰ মামাহঁতৰ ঘৰত বহুত দিন যোৱা নাই, গতিকে এতিয়া পাঠশালা যাই আছোঁ। এতিয়া কাপোৰ চাপোৰ পিন্ধি পুৰা ৰেডি, পুৰা টিপটপ কাপোৰ চাপোৰ পিন্ধি পুৰা ৰেডি হৈ আছোঁ। এতিয়া গাড়ী ওলাওঁ, ইমানটা গাড়ী উলিয়াই আছে, গাড়ী উলিয়াই আৰু মাহঁতৰ উলিয়াই যাওঁ আৰু। আজি তাৰমানে মায়ে মই মোৰ মিছেছ আৰু মোৰ বাচ্ছাটো আমি চাৰিও তাৰমানে পাঠশালা যাই আছোঁ মামাহঁতৰ ঘৰত। গতিকে ভিডিঅ'টো আজি অলপ ভালেই হ'ব, মামাহঁতৰ ঘৰত যাম যিহেতু, গতিকে মামাহঁতৰ ঘৰত যাই কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখাম ভিডিঅ'টোত, গতিকে চাই থাকিব। গতিকে ভিডিঅ'টো এনেকৈ চাই থাকক। আমি যাই আছোঁ এতিয়া পাঠশালা। নেপালছোঁ মই মিছেছ এতিয়া যাই আছোঁ পাঠশালা, গতিকে ভিডিঅ'টো চাই থাকিব ধুনীয়াকৈ। এতিয়া আমি আহি আছোঁ নলবাৰী পামাৰ। এতিয়া নলবাৰী পালোঁই আৰু মোটামুটি নলবাৰী পালোঁ মানে ঘগ্ৰাবাৰ পালোঁ না ঘগ্ৰাবাৰ পালোঁ। গতিকে জাৰ্ণিটো এনেকুৱা যাই আছোঁ আৰু এই পিছফালে মা আৰু মিছেছ বহি আছে, আগফালে আছোঁ মই আৰু গুণ আৰু আমাৰ নামন্দা, আমাৰ আজি পাইলট গাড়ীৰ। এতিয়া এই পূৰা হৈ নি আছে আৰু গাড়ীতে যাই আছোঁ, গতিকে ভিডিঅ'টো চাই থাকক। আৰু বহুত আছে জেগা, পাঠশালাত গ'লে ভালেখিনি দূৰ পাঠশালা জেগাটো। মাই ইমান দূৰৰ পৰা কেনেকৈ আনিলাগে দৌৰটো হয়তো হা, বাপৰে যাই নাপায় ইমান দূৰ। বাপৰে বাপ, দৌৰটো বোধহয় কম দূৰত গ'লে জনাই মাতি চাবা। ভিডিঅ'টো চাই থাকোঁ কেনেকৈ বঢ়িয়াকৈ। এতিয়া আমি যাই আছোঁ। বহুত দূৰ না, তাৰ ঘুমচি লাগি গেছি, ঘুমচি লাগছি নেকি? এতিয়া পাঠশালা পাম আৰু পাঠশালাৰ পৰা আৰু আমি উত্তৰে সোমাই যাব লাগিব মামাহঁতৰ ঘৰত। আপোনাৰ বাঘভাড়া দেৱপুৰী বুলি কয়। গতিকে ভিডিঅ'টো চাই থাকক, এনেকৈ যাই আছোঁ। যাই পৰা বহুতো মানে কি আৰু দূৰ আছে কিছু, 1.5-2 ঘণ্টা লাগে, লং জাৰ্ণি বুলি ক'ব লাগিব। গতিকে আমাৰ গুণুৰ ইতিমধ্যে টোপনি লাগছি নেকি, গুণুৰ অলপ দেহ লাগছে, তাক কুৰ্তি চুৰ্তি অলপ কিনি দিওঁ পাঠশালাত নামি। গতিকে পাঠশালা পালোঁ, পাঠশালাত নামলোঁ, নামি অলপ ধুনুৰ পাই লাগছিল, ধুনুক এটা কুৰ্তি এটা কিনি দিলোঁ। এতিয়া আৰু যাই আছোঁ। এহেঁতক চাহ তাহ খাব কৈছিলোঁ, এহেঁতে চাহ তাহ একো নাখায়। এহেঁতে হৈছে কৃপণ, এহেঁতে পইচা বাচিছি। আমাৰ মায়ে এটা কৃপণ আৰু আমাৰ এই মিছেছ এটা কৃপণ, এহেঁতে চাহ তাহ একো নাখায়। মই চাহ খাওঁ, নাই নাখায়, চাহ নাখায়। আলহীৰ ঘৰত গ'লে চাহ দিবই, চাহটো নিদিবও পাৰে তোমাক হয় নন্দা। মামাটো ঘৰ পামেই আৰু মামাটো ঘৰত সোমাই যোৱা ৰাস্তাটো শুনিছোঁ ভূটেপুৱা বৰি হয়, জাগাটো নাম কি বোলে ভূটেপুৱা বৰি বোলে। যাই আছোঁ, বাহিৰৰ পৰিৱেশো ভাল, গোটেই পানী সাৰো হয় আৰু চাইডে আজি বতৰটো বঢ়িয়া নহয় দিয়ক, বতৰটো আজি ভালে কৰিছে। গতিকে পাম আৰু বেছি দূৰ নাই। গতিকে আপোনালোকক দেখি আছোঁ মামাহঁতৰ ঘৰ, আজি প্ৰথম দেখা হ'ব মোৰ ব্লগত মামাহঁতৰ ঘৰ। মই বহুত দিন অহা নাছিলোঁ, মনটো ভাল লাগি আছে। এতিয়া মামাহঁতৰ ঘৰ আহি পালোঁ, এই বঢ়িয়াকৈ। এতিয়া আমাৰ মামাহঁতৰ ঘৰ দেখছি না, যোগাৰ গোটাই কণকণীয়া যোগাৰ কৰিছে, পিঠে লাৰু গোটাই গোল্লাই চোল্লাই একেবাৰে বিৰাট আয়োজন। আজি মাল কিছু গেছি আপোনাৰ, আমি আহিম বুলি গেছি হা, মাল কিছু খৰচ হৈছে আপোনাৰ, চাহটো খাই লওক। বনাই আছে আজি আয়োজন বহুত কিবা কিবি আয়োজন কৰিছে গোটাই। এতিয়া বনাই আছে কিবা এইগিলা মাংস নে কিবা বনছি, কি বনছি এইটো মাংস বনাই আছে। আজি মাছ মাংস গোটাই আজি গোটাই মানে ইয়াৰ উপায় নহয় আছে আৰু হয় কথা। এতিয়া মামাৰ পইচা যায়, তাৰ টেনশ্যন হৈ গৈছে, টকা গেছি চিন্তা লাগি গৈছে তাৰ। আৰু ধামাকা হৈছে দিয়ক আজি মুঠতে আৰু খানাই পিনাই আজি আৰু মামাহঁতৰ ঘৰত আহিলেই ভাল তাৰমানে, মাছে মাংস খাক আৰু পুৰা আৰু দৈ গাখীৰ আছেই, খাটি মহৰ দৈ, বাঘমৰাৰ দৈৰ এটা নাম আছে না,
বাঘমাৰাৰ দৰে এটা নাম আছে। সৰ্বকাৰৰ বাঘমাৰাৰ নাম আছে নাম আছে। আৰু এতিয়া দৈগিলা আগৰ দৰে আছে নে কোৱালিটি? আছে 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 আগতে মোৰ তাৰমানে মই যে সৰুতে যেতিয়া মোৰ হেৰি চুৰকৰণত ইয়াৰ পৰাই মামাহঁতে দৈ লৈ গৈছিল। এই বহুত ঘটনা দিয়া কৈছিলে। ডাঙৰ মামা আমাৰ বিৰাট হেৰিও এটা শিল্পীও এটা ভাল গান চানো মাৰে। পিছত এটা গান এটা শুনিম পিছত অলপ পিছত ভাল গান এটা। এতিয়া আৰু অলপমান তাৰমানে তামোল চামোল খাই লওক অলপ। তামোল খালি তাৰমানে মানুহটোৰ জ্ঞান লাগে। তামোল নাখালে মানুহটোৰ জ্ঞান নহয়। মামাহঁতৰ গাঁৱত অলপ ঘূৰি আছোঁ অলপ। কিনো কৰি থাকোঁ আৰু তাতে বহি এনে অলপ ঘূৰি আছোঁ। নামন্দা মই আৰু পিছফালে আছে আমাৰ উদীপ্ত আৰু আমাৰ গুণ। জেগা মানে সুন্দৰ চিনেৰি দেখিছে নেকি? সুন্দৰ মানে একদম সাৰুৱাই গাছ গছনি মানুহ নাই ধুনীয়া আৰু বঢ়িয়া লাগছে আহি। ৰাস্তা অলপ বয়া হ'লেও কথা নাই আকৌ। ধুনীয়াৰ মানুহৰ ঘৰ হৈ গ'লে এইগিলাক আগতে মানুহ চানুহ নাছিল। এইগিলাক কোনে ঘৰ বনালে? মামাৰ পুতেক ডাঙৰ মামাৰ পুতেক আৰু মই আহি আছোঁ। উদীপ্ত আৰু মই দেখিছে নে ক'ৰ জংঘালৰ মাজে মাজে আছোঁ। ৰাস্তাটো গোটেই ধুনীয়াৰ পানী। এই ৰাস্তাটো এইগিলা গোটেই পানী গোটেই ধুনীয়াৰ ৰাস্তাটো যদি আহিব নদী সোৱাদি জাপি পেলাই যাব নৰা দে এটা আছে। এতিয়া আমি আহি আছোঁ। আমি যাই আছোঁ মানে আজি যাই আছোঁ আপোনালোকক এটা দেখি আছোঁ দলং এখন অলপ পানী খচি পেলাই গ্ৰুপ পাই নাই। এতিয়া আমি আহি আছোঁ যাই আছোঁ পহুমৰা নদী পাম অলপ আগত খোজকাঢ়ি যাই পালোঁ দলংখন। দাদা এটা নাৱত পানী সিঁচি আছে। এইটো মাছ মাৰাৰ কাৰণে ব্যৱহাৰ কৰে ন? এটাই মাছ মাৰে। মাছ এই দূৰত মাছ তুলি আছে আৰু পানী সিঁচি আছে। এইটো পানীত নাৱত মানে কি ফুটা আছে নেকি? ফুটা আছে নে পানীটো সোমাই যায়? ফুটা আছে অলপ অলপ ফুটা আছে। আলকাট্ৰা মাৰিব লাগে। অঁ আলকাট্ৰা ন? আলকাট্ৰা মাৰিলে বন্ধ হৈ যাব। গতিকে এনেকৈ এখেতসকলে ইয়াতে মাছ চাছ মাৰে নদীত। আৰু ক'ৰ পৰা আহিল? ক'ৰ পৰা গৰু চাবা আছি না? গৰু চাবা আছি। বাই 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 পোৱা নাই না এই মাত্ৰ মাছ। এইটো পৰঙি জাল বুলি কয় না? পৰঙি বুলি কয় না এইটো জালটো? এটা ধুনীয়াকৈ নদীত কি ধুনীয়াকৈ মাছ এতিয়া মাছ পোৱা যায়। এতিয়া সৰু মাছহে পোৱা যায় কিজানি? সৰু মাছ পায় নে ডাঙৰ মাছো পায়? গতিকে চাওক নদীৰ মাজত কি ধুনীয়া। এইখন দলং, এই দলংখন আগতে নাছিল, এতিয়া দলংখন হ'ল। দলংখন আগতে নাছিল। আমি সৰু থাকোঁতে ইয়াতে নদীত মানুহে নাৱেদি অহা যোৱা কৰিছিল। এতিয়া দলংখন হ'ল। গতিকে ডেভেলপমেণ্টটো ভাল লাগিছে। মানুহখিনি যাতায়াতৰ ব্যৱস্থা যাতায়াতৰ সুবিধা হৈছে। আৰু লগতে আৰু গাঁৱৰ যিটো স্বকীয়তা সেইটো কিন্তু ইয়াতে সম্পূৰ্ণ আছে। তাৰমানে গাঁৱত ডেভেলপমেণ্ট হ'লেও গাঁও হৈয়ে আছে। গাঁও হেৰাই যোৱা নাই। এই নদীত মাছ মৰা নাৱৰীয়া এনেকুৱা টাইপৰ। গতিকে মজা লাগিছে সঁচাই। কিবা এটা বিৰাট ভাল লাগিছে আহি। গতিকে ভিডিঅ'টো চাই থাকক। প্লিজ আপোনালোকৰ মাংসৰ আঞ্জা দেখি আছোঁ। এই যি মাংসৰ আঞ্জা অলপ আন্ধাৰ হৈ আছে, লাইট চাইট নাই। হয়তো চাখি আছোঁ ধুনীয়া হৈছে আঞ্জা। কিন্তু আঞ্জা মই চাখি আছোঁ এতিয়া মজা আছে। কি আছে এতিয়া বঢ়িয়া পুৰা মাৰি আছে একদম। এই দেখিছে নাই মাংস কি টানি আছে? মাংস মুকুতাই নাচিছে হৰ হৰ পাৰ্বতী ৰাইহে যাই হৰ হৰ নহন্দি ভিন্দি নাচি হৰ হৰ। এতিয়া ভাত খাব ওলছোঁ। ভাতৰ আইটেম দেখিছে না? এটা ভৰ্তি হৈ গৈছে। এটা সাৰো গোটেই আইটেমেই আইটেম। কিটো খাওঁ কিটো নাখাওঁ, কিটো খাওঁ কিটো নাখাওঁ এনে আছে। এতিয়া এই হৈছে ভাত, এই হৈছে মাংস, এই হৈছে আলু ভাজা, এখন হৈছে তৰকাৰী, এখন হৈছে মাছৰ আঞ্জা, এখন হৈছে দালি, এটা হৈছে নেমু আৰু জলকীয়া, দৈ আৰু গাখীৰ আহিবহে আছে মাৰা মিঠাই আহিবহে আছে। গতিকে দৈ চৈ আছে আইটেম। গতিকে ধুনীয়া একদম বহুত আইটেম।
এতিয়া গুণো আছে একবাৰ মোৰ কাষত গতিকে খাই আছোঁ গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক আজি মুঠতে খাই আছোঁ দেখা আহাৰ পৰাই উপায় নাই মামা ঠাইৰ ঘৰ খাবাই লাগিব ঠিক আছে বাৰু মই এতিয়া খাওঁ আপোনালোকৰ ভিডিঅ'টো চাই থাকক ভাত চাত খাই পেলাই অলপ বাহিৰত বৈছোঁ এইটো হৈছে মামাহঁতৰ গাঁৱৰ এইটো দৌলপীঠ আৰু লগতে এইটো বাসুদেৱ মন্দিৰ এইটো বাসুদেৱ মন্দিৰ বহুত বছৰ পুৰণা মোৰ জন্মৰ পৰাই এনেকুৱা এই টিংখন এনেকৈ দেখা পাই আছোঁ বহুত বছৰ পুৰণা অলপ বহি আছোঁ অলপ হয় ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই দিয়ক মজা লাগছে আজি মোৰ ধুনীয়াকৈ মামাহঁতক বহুত দিনৰ মূৰত এতিয়া যাব ওলছোঁ এইটো সুমন ধুনু এতিয়া যাওঁ আৰু বাই বাই আমাক মাত দিলোঁ বাই 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 লাভ ইউ মই ঘৰৰ বাথৰুম পালোঁ ইমান গৰম লাগছে মামা হাতৰ পৰা আহি পেলাই গাড়ীত গোটেই বাবুক তাৰমানে আপাক মোৰ আপাক লৈ আহি আছোঁ ইমান গৰম উঠিছে তাৰমানে সাংঘাতিক গৰম এতিয়া সেইকাৰণে মই ভাবিছোঁ গাটো ধুই লওঁ গাটো ধুই লৈ অলপ ফ্ৰেছ হওঁ মামা ঘৰত যে ভালে লাগিল কিন্তু নিজৰ ঘৰটোৰ দৰে কাৰো ঘৰ হোৱা নাই যি নহওক আজি দিনটো বহুত ফূৰ্তি কৰি তামচা কৰিলোঁ আৰু আপোনালোকক ভিডিঅ'টো এতিয়া মই এৰেঞ্জ কৰিব যাই আছোঁ আপোনালোকৰ লগত অলপমান মামাহঁতৰ ঘৰ দেখালোঁ আগাৰ হৈ ঘূৰিলোঁ আৰু গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্টত জনাব কেনাই পাইছে কেনাই বনাই আৰু এতিয়া ফাংচন চাব যাম বুলি ভাবিছিলোঁ ফাংচন আছিল আমাৰ ঘৰত কিন্তু বিৰাট বতাহ বৰষুণে গুৱান পাইছোঁ গতিকে আজি ভিডিঅ'টো এখানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগছে ভাল পাইছে আৰু এনেকৈ নতুন ব্লগ মই আনি থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোক আশীৰ্বাদ দি থাকিব আৰু ছাবস্ক্ৰাইব কৰি যাব চেনেলটো ভিউৱাৰ্ছ বাঢ়াই দিব শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বিলাক গতিকে পজিটিভলি আহিছোঁ বাই বাই জয় অসম গাটো ধুনীয়া